হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ HS 2026 যিসকল ছাত্ৰ-ছাত্ৰী দিবলৈ সাজু হৈছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ কাৰণে মই তোমালোকক 30 মাৰ্ক কমন দিব বিচাৰিছোঁ। তোমালোকে থাম্বনেইলত নিশ্চয় দেখিছা। আৰু তোমালোকৰ এই অসমীয়া সাহিত্য চয়নিক ইয়াৰ পৰা তোমালোকক 30 মাৰ্ক কমন দিম আৰু ইয়াৰ ভিতৰত তোমালোকে 100% চিয়'ৰ তোমালোকে কমন পাবা। যদি তোমালোকে ভালদৰে মই দিয়া কমনবিলাক তোমালোকে এইকেইদিন পঢ়ি থকা। তো ছাত্ৰ-ছাত্ৰীসকল, আহক তোমালোকক মই কমনবিলাক দেখুৱাই দি আছোঁ সোনকালে। তো ছাত্ৰ-ছাত্ৰীসকল, মই যিবিলাক কমন দিম তোমালোকে ইয়াত চাব পাৰা যে অসমীয়া HSLC 2026 অসমীয়া 30 মাৰ্ক হাতৰ মুঠিত 100% কমন। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই প্ৰথমত দেখুৱাই দি আছোঁ। তোমালোকে ৰচনাবিলাক চাই যাব পাৰা, নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ৰচনাবিলাক। আৰু নেক্সট তোমালোকৰ ইয়াত আছে আবেদন আছে। ইয়াত তোমালোকক মই ছন্দ দি দিছোঁ, মূল ভাৱ আৰু বৈচিত্ৰ্যময় অসমৰ পৰা 10 মাৰ্ক। তো ছাত্ৰ-ছাত্ৰীসকল, যদি তোমাৰ এইটো PDF লাগে তোমালোকে ডিছক্ৰিপশ্যনত লিংক পাবা, তাত গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু এইকেইদিন প্ৰেক্টিছ কৰিলে 100% চিয়'ৰ তোমালোকে কমন পাবা। তো ছাত্ৰ-ছাত্ৰীসকল, আকৌ নতুন ভিডিঅ'লৈ তোমালোকৰ ওচৰত আহিম। তোমালোকৰ আৰু কোনটো ছাবজেক্টৰ ওপৰত কমন লাগে তোমালোকে কমেণ্ট কৰা, মই তোমালোকক কমন দিব বিচাৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।